वेलकम बैक टू অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো মার্কেট এনালাইসিস কৰাৰ আগতে আজি আমি কত অপৰচুনিটি পাইছিলো তাক আমি চাম মার্কেট গ্যাপ আপ ওপেন হৈছে আৰু তাৰ পৰা ওপৰত গৈ আছিল আৰু ইয়াত এটা চ্যানেল প্যাটাৰ্ন বনাইছিল তাত আমি এটা অপৰচুনিটি পাইছিলো ইয়াত আমি অপৰচুনিটি এটা পাইছিলো যেতিয়া নেকি চ্যানেল প্যাটাৰ্নটো যেতিয়া নেকি ব্ৰেক কৰিছিল ব্রেকডাউন দিছিলে হেতু সময়ত আমি যেটা রিট্রেস হইছিল এইটো সময়ত আমি ট্রেড লব পাৰিলো ইয়াত তো এইটো এটা আমি অপৰচুনিটি পালো তাৰছত আৰু এটা পাইছিলো এই ট্রেন্ড লাইনটো যেটা নেকি ব্রেকআপ দিছিলে হেতু সময়ত আমি লব পাৰিলো resistance আৰু resistance যেটা ব্রেক কৰিছে হেতু সময়ত আমি ইয়াত এন্ট্ৰি লব পাৰিলো ইয়াতো ৰিট্ৰেস কৰিছে ইয়াত আমি ট্ৰেড লব পাৰিলো তো এইটো আমি পালো এটা তাৰছত আৰু এটা ইয়াত পাইছিলো যদি ইয়াৰ পৰা আমি ট্ৰেন্ড লাইন ড্ৰ কৰি দিও 1 মিনিট ইয়াৰ পৰা আমি ইয়ালৈকে যদি এটা ট্ৰেন্ড লাইন ড্ৰ কৰি দিও তেতিয়া হলে या সাপোর্ট আছিল ইয়াতো সাপোর্ট আৰু যেতিয়া নেকি এই সাপোর্টটো ব্রেক হৈছে ৰিট্ৰেসও কৰিছে হেতু সময়ত আমি এটা ট্ৰেড লব পাৰিলো তো এইখিনি আমি আজি অপৰচুনিটি যদি মার্কেট চাই থাকিলে আমি অপৰচুনিটি পালো হয় তো এইখিনি আজি আছিল ইয়াত এটা পাইছিলো ইয়াত এটা পালো তাৰছত এইটো যেটা নেকি ট্রেন্ড লাইন ব্রেক হৈছিল হেতু সময়ত এটা পালো তো এইকিটা ট্রেড কৰিব পাৰিলো হয় আজিৰ দিনত তো আমি কাইলৈ আমি কেনেকৈ ট্রেড কৰিম প্ৰথমতে 15 মিনিট ক্যান্ডেলত আমি যাম ইয়াত এটা ৰেজিস্ট্যান্স আছে এটো আমি মনত থব লাগিব তাৰছত ইয়াত এটা সাপোর্টও আছে মার্কেটে কি কৰিছে ইয়াত ৰেজিস্ট্যান্সৰ পৰা যেতিয়া নেকি তলত নামি আছে ইয়াত সাপোর্ট ললে ইয়াতো সাপোর্ট ললে ইয়াতো তাৰছত ইয়াত সাপোর্ট ব্রেক কৰি ৰেজিস্ট্যান্স আৰু ৰেজিস্ট্যান্স ব্রেক কৰিলে ব্রেক কৰি যেতিয়া নেকি মার্কেটে ৰিট্ৰেস কৰিব আহি আছে ইয়াত সাপোর্ট লব পাৰে আৰু যদি আমি ইয়াৰ পৰা ফিবোনাচি এটা ড্ৰ কৰি দিও ফিবোনাচি ড্ৰ কৰো তেতিয়া হলে আমাৰ ইয়াত যেটো নেকি 50% ৰিট্ৰেস হ'ব পাৰে ইয়ালৈকে আৰু ইয়াত এটা ৰেজিস্ট্যান্সও আছে এটো আমি চাই ট্ৰেড কৰিব লাগিব আমি কালি কেনেকৈ ট্ৰেড কৰিম যেতিয়া নেকি আজিৰ হাইটো যেতিয়া নেকি ব্ৰেক কৰে হেতু সময়ত বাই কৰিবৰ কাৰণে চাম আৰু টাৰ্গেটটো আমি এইটো থম টাৰ্গেট আমি ইয়াত থব পাৰো আৰু যেতিয়া নেকি আজিৰ লো যেতিয়া ব্রেক কৰে মার্কেটে ইয়াত ওপেন হয় যেতিয়া নেকি আজিৰ লোটো যেতিয়া নেকি ব্রেক কৰে হেতু সময়ত আমি সেল কৰিব পাৰো আৰু টাৰ্গেটটো আমি ইয়াত থব পাৰো আৰু যেতিয়া নেকি আজি যেটো নেকি হাই আছিল এটো ব্রেক কৰে তেতিয়া হলে আমি বাই কৰিব পাৰো আৰু টাৰ্গেটটো আমি ইয়াত থব পাৰো ওকে কাইলৰ কাৰণে ইমানে প্লেনিং আছে আৰু যদিও যেতিয়া ব্রেক কৰে হেতু সময়ত আমি বুলিশ প্যাটার্ন চাইহে আমি ট্রেড লব পাৰো বা বাই কৰিব পাৰো আৰু যেতিয়া নেকি ব্রেক ডাউন দিয়ে হেতু সময়তো আমি বিয়াৰিশ প্যাটার্ন আমি চাম কি প্যাটার্ন বনিছে বিয়াৰিশৰ হেতু চাইহে আমি ট্রেড কৰিম আৰু ইয়াত আমি টাৰ্গেট খিনি বুক কৰিব পাৰিম তো কাইলৰ কাৰণে আমাৰ ইমানে প্লেনিং আছে তো ভিডিওটো ভাল লাগিলে লাইক আৰু কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ